হেল্ল' এভৰিৱান, এতিয়া আমি সকলো ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। যিহেতু এতিয়া ভাদ মাহ চলি আছে, এফালে আমি আহি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ পালোহি। আৰু এফালে আমি ধূপ চাকি লৈ ল'লোঁ আৰু এফালে এতিয়া আমি সোমাই আহিছোঁ নামঘৰ ভাগলৈ। আৰু এইফালে আমি চাকি জ্বলোৱা ঠাইলৈ আহিলোঁ। ইয়াতে আমি চাকি জ্বলাবলৈ আহিছোঁ। আজি পিছে বহুত মানুহ, চাকি জ্বলাবলৈ আমি বহুত দেৰি ৰ'বলগীয়া হৈছে। এইফালে ময়ে দান পাত্ৰত কিবা এটা আগবঢ়াইছে নামঘৰৰ কাৰণে। এইফালে আকৌ মূল নামঘৰ ভাগত নাম চলি আছে। ইয়াত আমি সেৱা ল'বলৈ এনেকৈ লাইন পাতিবলগীয়া হৈছে, যিহেতু বহুত মানুহ। আৰু সেৱা লৈ নামঘৰৰ ভিতৰতে অলপ দেৰি বহিলোঁ। ইয়াতে নাম চলি আছিলে, নাম শুনিলোঁ, সেৱা ল'লোঁ। গতিকে আৰু এইফালে আহিলোঁ এয়া পুখুৰী ভাগ চাবলৈ। পুখুৰীটো বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইফালে অলপ দেৰি থাকি ঘৰমুৱা হ'লোঁ। আহিয়ে এয়া হোটেলত আমি নিৰামিষ খানা খাই ল'লোঁ। আৰু মোৰ ফুল ভিডিঅ' আহি আছে, আপোনালোকে চাব দেই সকলোৱে। বাই বাই।